আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদে জীৱনৰ কাইটৰ বুকু ভেদি গোলাপ আজৰি অনাত যথেষ্ট পৰিমাণে সহায় কৰিব বুলি আশা কৰিছোঁ। The second position holder is Alamkrita Gautam Barua from Saltbrook Academy, Dibrugarh. আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত মোৰ অতিকে শ্ৰদ্ধাৰ মহামহিম ৰাজ্যপাল মহোদয়, লগতে সভাত উপস্থিত মোতকে বিজ্ঞ আৰু অগ্ৰজ অসম চৰকাৰৰ বিভিন্ন বিষয়াত নিযুক্ত শ্ৰদ্ধাৰ বিষয়ববীয়া মণ্ডলী, মোৰ পিতৃ মাতৃ তুল্য অভিভাৱক অভিভাৱিকা মণ্ডলী, লগতে মোৰ সমনীয়া বন্ধু বান্ধৱ আৰু ভাই ভণ্টীসকল, আজি আপোনালোকে ইয়ালৈ আমাক নিমন্ত্ৰণ কৰি আনি আপোনালোকৰ আশীৰ্বাদৰ ৰুম ল'বলৈ যি সুযোগ দিলে তাৰ বাবে মই আপোনালোক সকলোলৈকে আন্তৰিক আৰু হিয়া ভৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে শেহতীয়াকৈ ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছত আমাক ইমানখিনি মৰম আৰু আশীৰ্বাদ দি ধন্য কৰিছে আৰু আমাক অতিমানৱৰ স্তৰলৈ উন্নীত কৰা বুলি অনুভৱ হৈছে। কিন্তু আচলতে আমি অতিমানৱ নহয়, আপোনালোকৰ মাজৰে এগৰাকী তেজ মহমৰে গঢ়া মানুহ আমি। গতিকে ভৱিষ্যতেও যাতে আপোনালোকৰ মাজতে, আপোনালোকৰ হৈ, আপোনালোকৰ বাবে আৰু আপোনালোকৰ মাজতে এনেদৰে এগৰাকী প্ৰকৃত মানুহ ৰূপে থিয় দি থাকিব পাৰোঁ, তাৰ বাবে আপোনালোক আৰু ভগৱন্তৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ যিসকল অনুযোগ সেইসকললৈ পৰামৰ্শ দিব পৰাৰ বয়স আমাৰ হোৱা নাই। তেওঁলোকলৈ এটাই অনুৰোধ জনাম, তেওঁলোকে যাতে ভালদৰে পঢ়া শুনা কৰে আৰু অকল পঢ়া শুনাই নহয়, আচাৰ ব্যৱহাৰৰ ওপৰতো যাতে গুৰুত্ব দিয়ে। আজি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আমাক যে অনুপ্ৰেৰণা দিলে তাৰ বাবে মই আপোনালোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদে জীৱনৰ কাইটৰ বুকু ভেদি গোলাপ আজৰি অনাত যথেষ্ট পৰিমাণে সহায় কৰিব বুলি আশা কৰিছোঁ। আপোনালোকে ইমানখিনি মৰম আৰু আশীৰ্বাদ দি আমাক ধন্য কৰিছে। ভৱিষ্যতেও আপোনালোকৰ পৰা এনে মৰম আৰু আশীৰ্বাদ বিচাৰি যাবলৈ বহু দূৰ বাকী আছে। জীৱনত আচলতে সফল হ'বলৈ এতিয়াও যাত্ৰা কৰিবলগীয়া পথ আগত ৰৈ আছে আৰু সেই কাইটেৰে আৱৰা পথবোৰ যাতে অতিক্ৰম কৰিব পাৰোঁ তাৰ বাবে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু প্ৰকৃত মানুহ এজন হৈ যাতে সমাজৰ আগত থিয় দিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।